আন্ধাৰ ফালে উদয় হোৱা এটা পোহৰ। এয়া কেৱল উৎসৱ নহয়, এয়া আমাৰ আৱেগ। মঙলদৈৰ ৰাস মহোৎসৱৰ কথা কৈছোঁ, য'ত লক্ষ লক্ষ হৃদয়ে একেলগে উশাহ লয়। আবেলিৰ পৰা আৰম্ভ হৈছিল এই জনসমুদ্ৰ। এয়া কেৱল মঙলদৈৰেই নহয়, সমগ্ৰ অঞ্চলটোৰ এক বৃহৎ মিলনৰ উৎসৱ। ভিৰৰ মাজত আমিও আগুৱাই গৈ আছোঁ এক নতুন অনুভৱ লৈ। চাৰিওফালে কেৱল বজাৰ, ৰং বিৰঙৰ সামগ্ৰী, মিঠাই, খিলনা সকলো আছে। কিন্তু এই সকলোবোৰ পাৰ হৈ আমাৰ লক্ষ্য আছিল আন এটা স্থান। আৰু এয়াই, আমি সোমাই আহিলোঁ আনন্দ মেলাত। আৰু ইয়াতো বহুত ভিৰ, সীমা নাই ভিৰৰ। বুকুত এক উত্তেজনা। কেইটামান এডভেঞ্চাৰ কৰিব ট্ৰাই কৰিছোঁ, একদম ফাটি গৈছে আৰু। ভাগৰ লাগিল যদিও মনটো ভৰি থাকিল। এই ভিৰ, এই পোহৰ, এই আনন্দ, এই মঙলদৈৰ ৰাস